এই ধৰণে আপোনালোকে কেতিয়াবা তিতাকেৰেলা মছলা ভৰাই ফ্ৰাই কৰি খাইছেনে? আসসালামু আলাইকুম, নমস্কাৰ। মোৰ চেনেলটোতে আপোনালোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ধৰণে মছলা তিতাকেৰেলাৰ ভিতৰত মছলা মানে বিভিন্ন ধৰণৰ মছলা আপোনালোকে যিকোনো মছলা একগোট কৰি পেলাই পিচি পেলাই তাতে জলকীয়া, আদা, নহৰু, পিঁয়াজ যিখিনি নিয়মীয়াভাৱে আমি তৰকাৰী বনাওঁতে দিওঁ তেনেকৈ ধৰণে দি পেলাই আপোনালোকে এই ধৰণে তিতাকেৰেলাটো অকণমান বইল কৰিব লাগিব। একদম চুট মানে এক মিনিট মানে একদম তিতাকেৰেলাটো টান হৈ থাকিব লাগিব, তেতিয়া মছলাখিনি ভৰোৱাত সুবিধা হয়। আৰু বেছি বইল কৰিলে যেতিয়া বেহুকা হৈ যাব মছলাখিনি ভৰাব নোৱাৰিব আৰু তিতাকেৰেলাটো ভাঙি যাব। তিতাকেৰেলাটো সহজতে বইল হৈ যায়, গতিকে আপোনালোকে একদম অকণমান টাইম বইল কৰি পেলাই এই ধৰণে মছলা ভৰাই খালে মানে খুব বেছি টেষ্টি লাগে, খুব ভাল লাগে। আৰু তিতাকেৰেলাই বিভিন্ন ধৰণৰ বেমাৰ নাশ কৰে আৰু চুগাৰ থকা মানুহৰতো খুব বেছি ভাল নহয়, তিতাকেৰেলা খাব লাগে। এই ধৰণে তিতাকেৰেলা খাই থাকিলে আপুনি বহুতো বেমাৰৰ পৰা ৰক্ষা পাব। এই ধৰণে মছলা ভৰাই খালে মানে খুব সোৱাদো লাগে, টেষ্টি লাগে আৰু বেমাৰ আজাৰ দূৰ হয়। এই ধৰণে আপোনালোকে কেতিয়াবা খাইছেনে? যদি নাই খোৱা বনাই খাই চাবচোন। আৰু মই এই ধৰণে প্ৰায় খাই থাকোঁ কাৰণ মোৰ চুগাৰ আছে। আজিলৈ আহোঁ, বাই বাই।